হ্যালো বন্ধুসকল, মই চাচলাম পৰা কৈ আছোঁ। আজি কৰিম আমালোকে চেষ্টৰ কাৰণে এক্সাৰচাইজ কৰিম। এইবিলাক নেচাৰেল এক্সাৰচাইজ হয়, তোমালোকে বিনা জিমত গৈ ঘৰতে বনাব পাৰিব। তিনিটা এক্সাৰচাইজ হ'ব আজি। এইটো কৰা, বুক ডাউন কৰা। প্ৰথমতে এনেকুৱা হ'ব, ভৰিটো এনেকুৱা আগফালে লৈ যাব, আগফালে এনেকৈ লৈ এনেকৈ কৰি বন্ধুসকল ইয়াতে কৰি আছে। আৰু ইয়াতে ফাৰ্ষ্ট হয়, ইমান দিন এক্সাৰচাইজ কৰা নাই, সেইকাৰণে অলপমান এক্সাৰচাইজ প্ৰব্লেম হৈ আছে। একো নাই, আৰু এইবিলাক ঠিক হৈ যাব। ৰেগুলাৰ এক্সাৰচাইজ কৰিলে আপোনালোকেও সুন্দৰ বডি বনাব পাৰিব। একো নাই। আৰু 2 নম্বৰত এক্সাৰচাইজটো কৰি বন্ধুসকল, এতিয়া হ'ব আমাৰ 2 নম্বৰ এক্সাৰচাইজ। আৰু এইটো চেষ্টৰ কাৰণে অতি ইম্পৰ্টেণ্ট হৈ যায় বন্ধুসকল। আৰু এইটো বিনা জিমত গৈ বনাব পাৰিবা, কোনো ডাম্বেল ইউজ কৰাকৈ। ইয়াতে আজি কৰি থাকিব, আৰু এইবিলাক তোমালোকে ৰেগুলাৰ প্ৰেক্টিছ কৰিব। কৰা ভাই, আমিও বাবার নাবার চাই, কি বাকারা থাকবো আছে তোমার নাগাল পেট হবো কি ভৰিটো আগফালে লৈ যাওঁ, আৰু বহুত পিছত গৈছে। ভৰিটো আগফালে লৈ যাওঁ, আগফালে আৰু আগফালে। এই তোর এক্সাম শেষ শেষ। নাম্বার এ হওয়া না।